বড়ো ছাত্ৰ সন্থা তথা NDABP পিপল জয়েন্ট একশ্যন কমিটি আৰু বড়ো সংগঠনবিলাকে যোৱা 50 বছৰে বড়োলেণ্ডৰ কাৰণে আন্দোলন কৰি আহিছে। তো ইয়াত আমি দেখিছোঁ যে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছে। ভাৰত চৰকাৰ তথা অসম চৰকাৰে আজিলৈকে কোনো গুৰুত্ব দিয়া নাই। তো যোৱা 26 তাৰিখে আলোচনা কৰা হ'ল ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু আমাৰ মাজত। তো আলোচনা কৰাৰ ফলত আমি আশা কৰিছোঁ যে তেখেতসকলে অতি শীঘ্ৰে আমাৰ যি বড়োসকলৰ যি বড়োলেণ্ডৰ সমস্যা, এই সমস্যাটো সমাধান কৰিব। আৰু যোৱা 2014 চনৰ যি বিজেপিৰ যি ইলেকশ্যন মেনিফেষ্টো, তেখেতসকলে কৈছিল যে তেখেতসকলে বিজেপিয়ে যদি ভাৰত চৰকাৰ বা চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে বড়োসকলৰ যি সমস্যা, বড়োলেণ্ডৰ সমস্যা, এই সমস্যাটো সমাধান কৰি দিব। এইটো নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল, তেখেতসকলৰ এইটো নিৰ্বাচনী মানে এটা প্ৰতিশ্ৰুতি আছিল। তো আমি আশা কৰিছোঁ তেখেতসকলৰ যি 5 বছৰীয়া যি কাৰ্যকাল, এই কাৰ্যকালত আমাক তেখেতসকলে বড়োলেণ্ড গঠন কৰি দিবই, সেই আশাটো আমি কৰিছোঁ। হয়, ৰীতিমতভাৱে ক'ব লাগিব দীৰ্ঘদিন ধৰি নিখিল বড়ো ছাত্ৰ সন্থাকে আৰম্ভ কৰি বিভিন্ন জাতীয় সংগঠনে